হাই গাইস, আমি বর্তমান বিয়ার বাজার কৰি আছো। বিয়াৰ বজাৰ কৰি আছোঁ। বহু টাকা খৰচ পোৱাৰ পৰা বস্তু পাগলা হৈ গৈছো একদম। কথাটো হ'ল কি জানা না, চাওক কেনেকৈ শ্বপিং কৰি আছোঁ। এনেকুৱা এটা লাইট কালাৰ দি দিম, কিন্তু পচন্দ কৰিব পৰা নাই এতিয়ালৈকে। মাথা গৰম হৈ গৈছে মোৰ। মাথা গৰম। মানে তুমি যিযোৰ কাপোৰ লৈছ সেনেকুৱা অলপ লাইট কালাৰ লৈ লওঁ মাদাৰৰ কাৰণে। মোৰ দোকানত সদায় ভাল মাল পাবা, কম দামত পাবা। এড্ৰেছটো কৈ দিয়ক আপুনি। পাঠশালা অংকুৰ বস্ত্ৰালয় অঞ্চলী ৰোড, আৰোগ্যৰ আহিব। কাপোৰ চাওক কিমান চাইছে, কিন্তু পচন্দ হোৱা নাই এতিয়ালৈকে। এইযোৰ দিম মাদাৰৰ, এইযোৰ চাওক এইফালে আমাক দম দি আছে কাপোৰ কিনাৰ কাৰণে। শ্বপিং কৰা মানুহ আহি গৈছে আৰু। দাদা আপুনি কওকচোন ইয়াৰ বিষয়ে কিবা। ভাল আছে হৈছে কালাৰটো। এইফালে চাওক শ্বপিং হৈ আছে আমাৰ। আহোঁ দিয়ক না। ভাল লাগিছে। একে কাপোৰ লৈ আছে কাজিয়া কাপোৰৰ কাৰণে। এইফালে দুয়োজনে কাপোৰৰ কাৰণে কাজিয়া, একেই কাপোৰ লৈ আছে ছেইম ছেইম। এনেকৈ আমাৰ শ্বপিং চলি আছে আজি গোটেই দিনটো। এইযোৰ পচন্দ কৰি দিছে মামীয়েকে। এইফালে চাওক কাপোৰ পচন্দ কৰি কৰি ভাগৰি পৰিছে, মোবাইলত ব্যস্ত। টেনশ্যন বহুত। বিয়া পাতি মাথা নষ্ট হৈ গৈছে। হেল্ল', এইফালে চাওক আমাৰ শ্বপিং চলি আছে। মই এতিয়া মানুহক মাল দিওঁ না তোমালোকৰ কথা। এইটো চেন চাওক, এই চেনটো ল'লে বন্দনা কলিতাৰ কথা মনত পৰিছে। এইটো মাৰিব, এই চেন দিয়া মানে নিজৰ মাথা মাথা একে কথা। দৰং মাৰা হিচাটো দিছোঁ। এইফালে চাওক মোহন দা, তাতে আমি ছানচিল্ক শ্বেম্পু লৈ আছোঁ। ভাইৰেল হোৱাৰ ছানচিল্ক। মোহন দা ছানচিল্ক শ্বেম্পু এটা দেখো না। কলাটোহে আছিল, কলাটো নাই। কলাটো ভাইৰেল হৈ যাব না। ঠিকে আছে চব, ঠিক আছে না। এইবাৰে লিপষ্টিক চাওক, লিপষ্টিকৰ মডেল চাওক আপোনালোকে। বিয়া নাপাতিব জীৱনত, বিয়া পাতিলে কল্যাণে বোলে পলে আনব। মোবাইলটো ওলালে এই দাউৰে এই খপা যাওক। এইফালে চাওক বজাৰ কৰি কৰি ওপৰতে অৱস্থা বেয়া। ৰাৱণৰ ভাই কুম্ভকৰ্ণ নিদ্ৰা আৰু এইফালে ভগাটো মানুহ দেখে। এইফালে চাওক বজাৰ কৰি কৰি ভাগৰি পৰিছে। এতিয়া জুচ খাব ইয়াত। জুচ খাব মানুহে এইটো মেইন। এইফালে চাওক জুচ খাই আছে এতিয়া।